মোৰ নাম তজিৰুল হক। মোৰ বাকুলা জামগুৰি বাকুলাত ঘৰ। মই এইটো কাম 10-12 বছৰ মানে হ'ল কৰা। এইটো কাম কৰি মই ভাল পাওঁ। এইবিলাক বস্তু কিছুমান মই বনাই পেলাই অনলাইনতো বিক্ৰী কৰোঁ, ধৰক ডাইৰেক্টও বিক্ৰী কৰোঁ। অৰ্ডাৰ কিন্তু বহুত পাওঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা মই সাহায্য পালোঁ হয় তেতিয়া মোৰ কামটো বেছি আগবাঢ়িলে হয়। কিন্তু এতিয়া মোৰ হাতৰে বনোৱাৰ কাৰণে অলপ অসুবিধা হৈছে। এইটো কৰিয়ে মই ঘৰখন চলাই থাকোঁ। আপুনি কি কি নিৰ্মাণ কৰিছে? মই নিৰ্মাণ কৰিছোঁ আপোনাৰ বাঁহৰ সোফা ছেট গোটেইখিনি আছে, চব বনাব পাৰোঁ। আৰু ট্ৰে আছে, বটা আছে, গৰু গাড়ী আছে, বহুত বস্তু আছে। এইবিলাক চব বস্তু বনাওঁ, মই হাতৰে বনাওঁ। কিন্তু মেচিন দুই এটা হ'লে মানে অলপ মোৰ সুবিধা হ'লে হয়, কামটো আগবাঢ়িলে হয়। এতিয়া অৰ্ডাৰবিলাক বহুত পাওঁ, মই দিব পাৰোঁ, তেনেকৈ নোৱাৰোঁ মানে। যিমান দিব লাগে তিমান দিব নোৱাৰোঁ। মোৰ মালবিলাক কিছুমান বাহিৰতো বিচাৰে, ইণ্ডিয়াৰ বাহিৰতো কিছুমান মাল বিচাৰে। ফ্লিপকাৰ্ট, এমাজনতো কিছুমান মাল দিছোঁ, কিন্তু মই ডাইৰেক্ট দিব পৰা নাই, এতিয়া বেলেগৰ হাতত দিবলগীয়া হৈছে। আৰ্থিকভাৱে সবল নহয়? হয়, আৰ্থিকভাৱে মোৰ সবল নহয়। মই এইটো কাম কৰি এতিয়া ঘৰখন চলাই থাকিবলগীয়া হৈছে। প্ৰদৰ্শনী হিচাপেও প্ৰদৰ্শনী মই 12 ভাওনাটো মই প্ৰদৰ্শনী প্ৰগ্ৰাম কৰিছোঁ। এনেকৈ ক'ৰবাত প্ৰদৰ্শনী প্ৰগ্ৰাম কৰোঁ, দোকান চোকানবিলাকো নিওঁ, প্ৰদৰ্শনী প্ৰগ্ৰামো কৰোঁ। আপুনি এই কৰ্মৰ যোগেদিয়ে পৰিয়াল পোহপাল দিয়ে? হয়। কি আহ্বান জনাব চৰকাৰক? এতিয়া চৰকাৰক মানে মই আহ্বান বিচাৰোঁ যে মোক কিবা এটা সাহাৰ্য দি পেলাই মোৰ কামটোত আগবাঢ়িবৰ কাৰণে অলপ সহায় কৰে যেন। যিমান ধৰণে হ'ব লাগিছিল সিমান ধৰণে পৰা নাই। ছবি অঁকা এইটো মই আৰু আৰ্টবিলাকো কিছুমান কৰোঁ। পদ্ম ছাৰৰ বনোৱা আছে, ফটো বনাইছোঁ ডাঙৰ বাঁহৰ। হিমন্ত ছাৰৰো আছে, মোদী ছাৰৰো আছে, চবৰে বনাইছোঁ ফ্ৰেম। আৰু কাৰোবাক যদি ফটো লাগে তেনেকৈ ফ্ৰেম মই বনাই দিব পাৰোঁ।